Hello friends, স্বাগতম জনাইছো আপোনালোক সকলোকে ফেক্টছ অসমৰ এটা খুবেই নতুন এপিসোডলৈ। বন্ধুসকল, নিশ্চয় আমি সকলোৱে বৰ্তমান সময়ৰ অসমৰ এক খুবেই গুৰুত্বপূৰ্ণ বিষয় দিহিং পাটকাইৰ বুকুত কয়লা খননৰ ফলত হ'ব পৰা ভয়াৱহতা বা #সেভ দিহিং পাটকাই এই বিষয়টোৰ প্ৰতি অলপ হলেও সজাগ বা সচেতন। কিন্তু বন্ধুসকল, আমাৰ আশে-পাশে এতিয়াও এনে বহুতো লোক আছে যিসকল লোকে নেকি এই বিষয়টো সম্পৰ্কে একোৱেই নাজানে আৰু তেওঁলোক মুঠেও এই বিষয়ৰ প্ৰতি সজাগ নহয়। গতিকে বন্ধুসকল, আপোনাৰ লগতে মোৰ দায়িত্ব যে সেই সকল লোকক দিহিং পাটকাইৰ বুকুলৈ নামিব পৰা ভয়াৱহতাৰ বিষয়ে বুজাই দিয়া, লগতে দ্য আমাজন অফ ইষ্ট নামেৰে খ্যাত দিহিং পাটকাই বৰ্ষাৰণ্যৰ জৈৱ বৈচিত্ৰ্যক ৰক্ষা কৰা। সো ফ্ৰেণ্ডছ, আমাৰ ভিডিঅ'টোত আজি আলোচনা কৰিম দিহিং পাটকাইৰ বিষয়ে, লগতে দিহিং পাটকাইৰ বুকুত কয়লা খননৰ ফলত অসমৰ প্ৰতি আহিব পৰা ভাবুকিবোৰৰ বিষয়ে। বন্ধুসকল, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সাঙুৰি গঠন হোৱা দিহিং পাটকাই পৃথিৱীবাসীৰ আগত চিনাকি কৰাই দিছিল হৈমদ্বীপ দত্তৰ নেতৃত্বাধীন নেচাৰ্ছ বেকন নামৰ এটা NGO অৰ্থাৎ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনে। জয়পুৰ ৰেইন ফৰেষ্ট, আপাৰ দিহিং ৰিভাৰ, ডিৰক ৰেইন ফৰেষ্ট এই তিনিটা ভাগত বিভক্ত দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা দিয়া হৈছিল 2004 চনৰ 13 জুন তাৰিখে। বৰ্তমানলৈকে 47 বিধ স্তন্যপায়ী প্ৰাণী, 47 বিধ সৰীসৃপ, 293 বিধৰ অধিক চৰাই, 30 বিধৰ অধিক পখিলা, 101 বিধৰ অধিক অৰ্কিড, লগতে বহুতো মূল্যৱান গছ-গছনিৰ সৈতে দিহিং পাটকাইক দ্য আমাজন অফ ইষ্ট হিচাপেও আখ্যা দিয়া হয়। ইয়াত পোৱা চাইনিজ পেংগলিন, ফ্লাইং ফক্স, ৱাইল্ড পিগ ইত্যাদি বহুতকেইটা প্ৰাণীক দুষ্প্ৰাপ্য হিচাপে স্বীকৃতি দিয়া হৈছে আৰু লগতে ইয়াত পোৱা চৰাই প্ৰজাতিবোৰৰ ভিতৰত 63.7% হৈছে ইয়াৰ স্থানীয় নিবাসী চৰাই, লগতে 23.1% হৈছে জাৰকালি বাহিৰৰ পৰা অহা পৰিভ্ৰমী চৰাই, লগতে 2.5% হৈছে গৰমকালি অহা পৰিভ্ৰমী চৰাই আৰু বাকী থকা 10.7% হৈছে অল্টিটিউডিনেল মাইগ্ৰেণ্টছ। বন্ধুসকল, দিহিং পাটকাইৰ বুকুত কয়লা খননৰ ইতিহাস বহুত বেছি পুৰণি। 1973 চনতেই কোল ইণ্ডিয়া লিমিটেডে 30 বছৰৰ চুক্তিত চুক্তিবদ্ধ হৈ দিহিং পাটকাইৰ বুকুত কয়লা খননৰ কাম আৰম্ভ কৰিছিল আৰু সেই চুক্তিমতে 2003 চনত কয়লা খননৰ কাম সমাপ্ত হ'ব লাগিছিল, কিন্তু তেওঁলোকে অবৈধভাৱে 2019 চন পৰ্যন্ত অৰ্থাৎ 16 বছৰ ধৰি সেই কাম দিহিং পাটকাইৰ বুকুত চলাই আহিছিল আৰু তেওঁলোকৰ এই কামৰ বাবেই অসম চৰকাৰে যোৱা মাহত CIL অৰ্থাৎ কোল ইণ্ডিয়া লিমিটেডক 43.25 কোটি টকাৰ ফাইনো লগাইছিল। কিন্তু ফ্ৰেণ্ডছ, 16 বছৰ ধৰি দিহিং পাটকাইৰ বুকুত অবৈধভাৱে কয়লা খনন চলি থকাৰ পাছতো NBWL অৰ্থাৎ নেশ্যনেল বোৰ্ড অফ ৱাইল্ড লাইফে 28টা চৰ্তত পুনৰ কোল ইণ্ডিয়া লিমিটেডৰ এটা শাখা নৰ্থ ইষ্টাৰ কোল ফিল্ডক দিহিং পাটকাই আৰু চালেকিৰ কিছু অঞ্চলত পুনৰবাৰ কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰে আৰু ইয়াৰ পৰাই আৰম্ভ হয় #সেভ দিহিং পাটকাই। বন্ধুসকল, আপোনালোকে এইখিনিলৈকে দিহিং পাটকাই আৰু দিহিং পাটকাইৰ লগত হ'ব খোজা অন্যায়ৰ বিষয়ে জানিলে। এইবাৰ আলোচনা কৰোঁ বলক দিহিং পাটকাইৰ বুকুত কয়লা খননৰ ফলত হ'ব পৰা প্ৰভাৱবোৰৰ বিষয়ে। তাৰ আগতে বন্ধুসকল, আমি সকলোৱে জনা উচিত যে ভাৰতবৰ্ষৰ 6খন মষ্ট ভিজিটেড বৰ্ষাৰণ্যৰ ভিতৰত দিহিং পাটকাইৰ নামো আহে। এই বৰ্ষাৰণ্যবোৰক জুৱেলছ অফ আৰ্থ অৰ্থাৎ পৃথিৱীৰ অলংকাৰ আৰু লগতে ৱৰ্ল্ডছ লাৰ্জেষ্ট ফাৰ্মেচী অৰ্থাৎ বিশ্বৰ সবাতোতকৈ ডাঙৰ ফাৰ্মেচী হিচাপে আখ্যা দিয়া হয়। কিয় জানেনে? কাৰণ বিশ্বৰ 1/4 বনৌষধি এই বৰ্ষাৰণ্যবোৰত পোৱা যায় আৰু প্ৰায় 28% অক্সিজেন এই বৰ্ষাৰণ্যবোৰে আমাক প্ৰদান কৰে আৰু লগতে বৰ্ষাৰণ্যবোৰ হৈছে পৃথিৱীত বৰষুণৰ মাত্ৰা কণ্ট্ৰল কৰাৰ এক প্ৰধান উৎস। গতিকে ফ্ৰেণ্ডছ, এনে এখন বৰ্ষাৰণ্যৰ বুকুত বা বৰ্ষাৰণ্যৰ আশে-পাশে যদি কয়লা খননৰ দৰে কাম আৰম্ভ হয়, তেনেহ'লে ইয়াৰ ভৱিষ্যত সম্পৰ্কে নিশ্চয় চিন্তা কৰিবলগীয়া কথা আহি পৰে আৰু আমি সকলোৱে অতীতৰ পৰা কিছুমান কথা শিকা উচিত, কিয়নো ইবোলা ভাইৰাছ, নিপা ভাইৰাছ, জিকা ভাইৰাছ, মিডল ইষ্ট ৰেছপাইৰেটৰী চিণ্ড্ৰম আৰু বৰ্তমান সময়ৰ সকলোতকৈ বেছি মাৰাত্মক যাৰ লগত আমি যুঁজি আছোঁ কৰোনা ভাইৰাছ, এই সকলোবোৰ ভাইৰাছ কিন্তু হওক নহওক ক'ৰবাত প্ৰকৃতিৰ লগতে সংযোগ আছে। লগতে বন্ধুসকল, আমি সকলোৱে জানো যে অসমত হাতী আৰু মানুহৰ সংঘাত কোনো নতুন কথা নহয়। অতীতৰ পৰা হাতী আৰু মানুহৰ মাজত বিভিন্ন সময়ত বিভিন্ন ঠাইত সংঘাতৰ সৃষ্টি হৈ আহিছে আৰু বন্ধুসকল, আমি সকলোৱে জনা উচিত যে দিহিং পাটকাই বৰ্ষাৰণ্যৰ গাতে লাগি আছে দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ। দিহিং পাটকাই বুকুত খোৱা কয়লা খননে দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভত যে কোনো প্ৰভাৱ নেপেলাব তাৰ সম্ভাৱনা একেবাৰে নুই কৰিব নোৱাৰি আৰু এনেকুৱা যদিহে হয়, তেনেহ'লে ভৱিষ্যতে অসমত হাতী মানুহৰ সংঘাত বহুগুণে যে বৃদ্ধি পাব সেয়াও নিশ্চিত। আৰু এইবোৰৰ লগতে কয়লা খননৰ সময়তে দিহিং পাটকাইৰ আশে-পাশে প্ৰত্যেকটো অঞ্চলত যিবোৰ প্ৰদূষণৰ সৃষ্টি হ'ব, সেইবোৰৰ ফল আমিয়ে যেন ভৱিষ্যতে ভুগিব নালাগিব। দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভৰ লগতে দিহিং পাটকাইৰ বুকুত পোৱা প্ৰত্যেকটো প্ৰাণী, স্তন্যপায়ী হওক, সৰীসৃপে হওক, এই প্ৰাণীবোৰৰ ভৱিষ্যত কি হ'ব যদিহে তাত কোল মাইনিঙৰ কাম আৰম্ভ হয়।
ইয়াৰ উপৰি দিহিং পাটকাই প্ৰকৃত কয়লা খননে দিহিং পাটকাইৰ সাংস্কৃতিক ঐতিহ্য আৰু লগতে ইয়াত থকা জনগোষ্ঠীসমূহ যেনে টাইফাকে, খাময়াং, খামতি, চিংফৌ, নক্টে, চুতীয়া, আহোম, মৰাণ, মটক এই সকলোবোৰৰ ভৱিষ্যত সম্পৰ্কেও সন্দেহৰ সৃষ্টি কৰিব। আৰু বন্ধুসকল, এইখিনিতে আপোনালোকক এটা কথা জনোৱাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ যে বিশ্বৰ বহুতো উন্নত দেশ যেনে UK, জাৰ্মানী, ফ্ৰান্স, কানাডা এইবোৰ দেশত কয়লাৰ ব্যৱহাৰ বন্ধ কৰিছে, কিয়নো কয়লা ব্যৱহাৰৰ ফলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বহু পৰিমাণে বায়ুমণ্ডলত বাঢ়ি যায়। কিন্তু তেনে সময়তে ভাৰতৰ দৰে এখন দেশত অক্সিজেন উৎপাদনকাৰী বৰ্ষাৰণ্য এখনক ধ্বংস কৰি তাৰ ঠাইত কাৰ্বন ডাই অক্সাইডৰ বাহক কয়লা খননৰ কি প্ৰয়োজনীয়তা থাকিব পাৰে, সেয়াও এক ভাবিবলগীয়া বিষয়। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে নাজানো, মাত্ৰ এটাই অনুৰোধ, এই ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ সকলোৰে লগত লগতে বন্ধুবৰ্গৰ লগত আৰু আশে পাশে থকা প্ৰত্যেকজন ব্যক্তিৰ লগত শ্বেয়াৰ কৰক, যাতে তেওঁলোকো সচেতন হয় দিহিং পাটকাইৰ প্ৰতি আহি থকা ভাবুকিটোৰ বিষয়ে। আৰু লগতে আপুনিও অংশীদাৰ হওক দিহিং পাটকাইৰ অস্তিত্ব ৰক্ষাৰ এই যুঁজখনত, কিয়নো গছ থাকিলেহে মানুহ থাকিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।